এই 7 অক্টোবৰত আৰু 5000 পোষ্ট ওলাব আৰু মই আগত হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ ফাইনেলি আমাৰ মাজত এটা বহুত ভাল খবৰ আহি গ'ল আজি যেহেতু দেৰগাঁৱত আৰক্ষী কনষ্টেবল এবি আৰু ইউবিৰ POP মানে পাছিং আউট পেৰেড আছিল তো গাইজ তাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় শ্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখেৰে কৈছে যে অহা ইংৰাজী 7 অক্টোবৰ 2023 তাৰিখে অসম আৰক্ষীত এডভাৰটাইজমেণ্ট মুকলি কৰি দিয়া হ'ব তো গাইজ মুখ্যমন্ত্ৰী মহোদয় ছাৰৰ নিজ মুখেৰে আপোনালোকে নিজে শুনক চাই থাকক গাইজ সৌৰ্য আৰু বীৰ্যৰ প্ৰমাণ দি আজি অসম আৰক্ষীত 1800তকৈও অধিক জোৱানে আনুষ্ঠানিকভাৱে যোগদান কৰিলে মই অসম আৰক্ষীৰ নতুনকৈ যোগদান কৰা জোৱানসকলক অভিনন্দন জনাইছোঁ তেওঁলোকৰ পিতৃ মাতৃকো মোৰ প্ৰণাম জনাইছোঁ আজি যোগদান অসম আৰক্ষীত যোগদান কৰা এই আৰক্ষীৰ জোৱানসকল এটা স্বচ্ছ আৰু নিকা যোগদান প্ৰক্ৰিয়াৰ মাজেৰে যোৱা বছৰ তেওঁলোকে প্ৰশিক্ষণত যোগদান কৰিছিল আৰু আজি তেওঁলোকে প্ৰশিক্ষণ শেষ কৰি অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান কৰিলে অহা কিছুদিনৰ পিছত আমি অসম আৰক্ষীত নতুনকৈ ৰেইজ কৰা বা নতুনকৈ আৰম্ভ কৰা 4টা কমাণ্ডো বেটেলিয়নৰ জোৱানসকলৰো দীক্ষান্ত সমাৰোহ অনুষ্ঠিত কৰিম ভাৰতীয় সেনাৰ অধীনত তেওঁলোকে ইতিমধ্যে প্ৰশিক্ষণ লৈ আছে আৰু অহা কিছুদিনৰ পিছত শেষ প্ৰশিক্ষণৰ বাবে তেওঁলোকে দেৰগাঁৱৰ লাচিত বৰফুকন একাডেমীত উপস্থিত হ'ব অহা 7 অক্টোবৰ তাৰিখে আমি অসম আৰক্ষীৰ বিভিন্ন পৰ্যায়ৰ 5000 আৰু নতুন পদ নিযুক্তিৰ বাবে মুকলি কৰি দিম যাতে অসম আৰক্ষী এটা ৰিক্ত স্থল যুক্ত য'ত খালি ভেকেন্সি নথকা এটা আৰক্ষী বললৈ ৰূপান্তৰ হ'ব পাৰে কোৱাৰ দৰে অক্টোবৰত 22000 ওলাব 1 লাখটো পাৰ হৈ যাব এতিয়া 1,10,000লৈকে গতি কৰিব